ৰাষ্ট্ৰীয় ঘাইপথত নিশা হোৱাৰ লগে লগে আৰম্ভ হয় ট্ৰাক চালকৰ অটপালি। কলিয়াবৰৰ হাটপৰত যোৱা নিশা ৩ বজাত তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখী জন ট্ৰেভেলছৰ AR01M2475 গাড়ীখনক এখন ট্ৰাকে খুন্দা মৰাৰ ফলত সৌভাগ্যক্ৰমে জন ট্ৰেভেলছৰ চালকৰ চেষ্টাত ৩০জন যাত্ৰীক ৰক্ষা কৰিবলৈ সক্ষম হয়। খুন্দা মৰা ট্ৰাকখন নিশাৰ আন্ধাৰত পলাই যাবলৈ সক্ষম হয়। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জন ট্ৰেভেলছৰ গাড়ীৰ লগতে যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰে। সাধাৰণ ৰাইজে এই ট্ৰাক চালকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে। তাক দেখা পাই আছোঁ এইখিনিৰ পৰা সেই আহি ৰাইডত আহি আছে। মই দিলোঁ ব্ৰেক মাৰি দিলোঁ, যিহেতু মোৰ মুখামুখি মাৰে, আকৌ দিলোঁ চপাই দিলোঁ। চপাই দিয়াৰ লগে লগে কি কৰিলোঁ, একেবাৰে চপাই দিলোঁ। চপাই দিয়াতে সেই কি কৰিলে, বডিত মোৰ আগৰ লুকিং গ্লাছ বডিত মাৰিলে। মাৰাৰ পিছত বাছ মই এইটো এনেকৈ ছাইড কৰিলোঁ। ছাইড কৰোঁতে গাড়ী নামি গ'ল। ক'ৰ পৰা আহি আছিল? তিনিচুকীয়া। ক'লৈ গৈ আছিল? গুৱাহাটী। এটা বজাত সুৰাসক্ত ট্ৰাক চালকৰ দৌৰাত্ম আপোনাৰসবে গম পাইছেই। বিভিন্ন জেগাত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হৈছে। কালিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ জন ট্ৰেভেলছে জখলাবন্ধাত চাহ পানী খাই পেলাই আহি হাটবৰ নিকৱতী এইখিনিতে নাহৰৰ চুকত প্ৰথমপি ৩০জন মানুহক বচাইছে ড্ৰাইভাৰজনে, আৰু সুৰাসক্ত ট্ৰাক চালকে গাড়ীখন ঘঁহাই যায় যদিনো কোনো মানুহৰ একো নহ'ল। সুকলমে সকলো উদ্ধাৰ হৈছে। আৰু ট্ৰাক চালকজনক ধৰিব পৰা নহ'ল। তেওঁ জন ট্ৰেভেলছক ঘঁহাই পেলাই ইতিমধ্যে পলায়ন কৰিছে। কলিয়াবৰৰ পৰা হিমনজ্যোতি গায়নৰ ৰিপৰ্ট, নিউজ আছাম 8।